जय जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला আজি হল মহা শিৱৰাত্ৰি আৰু বাবাই সকলোকে মংগল ৰাখক সকলোকে ভালে কুশলে ৰাখক তাকে প্ৰথমে মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছো আপোনালোক সকলোৱে যাতে ভালে কুশলে থাকে আৰু লগতে আমিও ৰাতিপুৱাই মই শৰাইখন সজাবলৈ লৈছো যেটিকে যাম বাবাৰ ওচৰত এগছি চাকি লগতে অকমান গাখীৰ ঢাৰিবলৈ হেয়া মই ৰাতিপুৱা 7টা মান বজাতে এয়া এনেদৰে থালখন মই ৰেডি কৰি আছো আৰু বাকি আপোনালোকক ভিডিওটো দেখাই গৈ থাকিম আৰু এই ফুল দেখিছে এয়া হল আমাৰ ধতুৰাৰ ফুল নহয় আচলতে এয়া যে অকন বুলি কয় অকনৰ এয়া ফুল হয় আৰু ধতুৰাৰ গুটি আৰু ফুল বৰ্তমান সেই দিনাখন পাবলৈ বহুত টান হয় বিশেষকৈ আমাৰ এইফালে গতিকে মই মাত্ৰ এটাহে পালোঁ আৰু বাকি এয়া হল অকনৰ ফুল গতিকে শিৱ বাবাই এই ফুলটো আৰু ধতুৰাৰ ফুলটো বহুতেই প্ৰিয় গতিকে এই দুটা ফুল কিবা কৰি যোগাৰ কৰিলোঁ আৰু এয়া হল গাখীৰ পানী তিল আৰু লগতে চাউল ঘি মৌ এইবোৰো দিব লাগে এতিয়া মই থালখন ৰেডি কৰি বাবাৰ ওচৰলৈ যাবলৈ ৰেডি হলো আৰু আপোনালোকক মোৰ ভিডিওটোত স্বাগতম জনাইছো ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু চাই যদি ভাল পাই লাইক কৰিব শেয়াৰ কৰিব আৰু যিসকল নতুনকৈ আহিছে নহয় মোৰ চেনেলটোত সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেন্তে ভিডিওটো সম্পূৰ্ণকৈ চাই যাওক অকমান ভিডিও বহুত বেছি দীঘল নহয় সম্পূৰ্ণ ভিডিওটো মই কৰা নহল আৰু এয়া চাকি তিনি গছ আমাৰ ঘৰৰ তিনিটা পৰিয়ালৰ কাৰণে গতিকে ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাই থাকক दूसरों के वास्ते तू सदैव ही जिया मांगा कुछ कभी नहीं तूने सिर्फ है दिया समुद्र मंथन का था समय जो आ पड़ा विषामृत पे था छिड़ा अमृत सभी मैं बांट के प्याला उसका तूने खुद पिया जय जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस প্ৰায় ললো ৰঙাচা আৰু তাৰ কাৰণে বনাইছো এইটোখন চেনি দি পিনে আৰু আমাৰ ৰুটি এতিয়া খাই লওঁ আৰু এয়া হৈছে মিঠাই এয়া মন্দিৰৰ নামত হেৰি কৰা হৈছে মন্দিৰৰ নামত অনা হৈছে
পকেটখন ভৰি ল আৰু এইপিনে এয়া হাজবেণ্ড তেওঁক ধৰিব তেওঁ মানে পূজাত বহিব সংকল্পৰ কাৰণে তেওঁ সংকল্প ধৰাৰ কাৰণে তেওঁ কৈছে আৰু হোৱা দেখিছে আমাৰ মন্দিৰটো ৰাইজৰ মন্দিৰটো আৰু এইপিনে এয়া তেওঁ গৈছে পূজালৈ বুলি কিন্তু ইয়াতে এটা মানে আমাৰ গাড়ীখনৰ লাষ্ট এটা ইনষ্টলমেণ্ট আছিলে সেই ইনষ্টলমেণ্টটো দিব পৰা নাছিলোঁ আৰু সেইদিনাখনে মিলিলে দিবৰ কাৰণে আৰু এয়া ৰাতি 8টা বজাত ইনষ্টলমেণ্টৰ ল'ৰাজন আহি ইনষ্টলমেণ্টৰ কামটো কৰি দিলোঁ মানে এইবিলাক কামত দেৰি কৰি থকাটো ভাল নহয় গতিকে মই অকণমান ভিডিঅ' কৰি থৈছিলোঁ সেইটোৰো ইনষ্টলমেণ্টটো দিয়াৰ লাষ্ট ইনষ্টলমেণ্টটো দিয়াৰ दूसरों के वास्ते